वेलकम बैक टू Swargam ব্লগ। বাহিৰত বহুত ৰ'দ। আজি মানে বিশেষ কাম এটাৰ বাবে একদম ৰাতিপুৱা ৰেডি হৈছোঁ। চুলি ধুইছিলোঁ, চুলি ওচৰত তিথি আছে। এতিয়াৰ পৰা ৰেডি হ'লোঁ, খানাও বনালোঁ, খানা বনাই পেকিং কৰি লৈছোঁ, তাতে গৈ খামগৈ। মই ক'ত গৈছোঁ, কাৰ ওচৰত গৈছোঁ আৰু কি কাৰণে গৈছোঁ আপোনালোকক সকলোখিনি জনাম। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো শেষলৈকে চাব লাগিব। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। তেন্তে এতিয়াৰ পৰা আমি এই ব্লগটো আৰম্ভ কৰোঁ। এয়া বৰ্তমান মই পালোঁহি। আপোনালোকক যে কৈছিলোঁ মই এটা বিশেষ কামত আহি আছোঁ বুলি। এয়া দেখিছে আপোনালোকে বেকগ্ৰাউণ্ড দেখি, তাইক মাতিম। ঐ কষ্টুৰি, হাই হেল্ল'। এয়া মই যে কৈছিলোঁ আপোনালোকক এফালে আহিমেই বুলি, কষ্টুৰি ওচৰলৈ আহিছোঁ। এইখন দেখিছে কষ্টুৰি পাৰ্লাৰ, খুব সুন্দৰকৈ তাই ৰাখিছে, ভাল লাগিছে। আৰু স্পেচিয়েল থেংক ইউ তোমালৈ, তুমি মোক নিমন্ত্ৰণ জনালা এটা বিশেষ কামত। ময়ো তোমাক থেংক ইউ জনাইছোঁ মতাৰ কাৰণে যে আহিলা। আৰু তোমালৈ মই লৈ আহিছোঁ দেই কিবা কিবি, হয় নেকি? পিছত খুলিবা। আজি খোৱা কথা ন? ঠিক আছে। এয়া আমি বহুত দিনৰ মূৰত লগ হৈছোঁ। হাই, আজি এতিয়া আমি মেকআপ কৰা ষ্টাৰ্ট কৰিম, আপোনালোককো দেখাই যাম মেকআপ কৰা। বাইদেউ ঠিক আছে। আৰু ভিডিঅ'টো মাতিম অলপ পিছত। মাতিম। এয়া কষ্টুৰি এতিয়া মোক মেকআপ কৰি যাব। এতিয়া অলপমান ফেচটো আমি ক্লিন কৰি লৈছোঁ, যিহেতু ফেচটো বহুত লেতেৰাখিনি সোমাই থাকে ন, তো মেকআপ কৰাৰ আগত সদায় অকণমান ফেচটো ক্লিন কৰি ল'ব লাগে। তাৰপিছতহে আমি মেকআপটো ষ্টাৰ্ট কৰিম। আৰু মেকআপ ষ্টাৰ্ট কৰিছোঁ প্ৰথমে। এতিয়া আইলেছ লগাইছে, এটা চকুত অলমষ্ট হ'লে লগোৱা, শুকাব দিছোঁ আৰু এইটোত লগাব। এইটো ভালকৈ জমাই অঁ জপাই দিছোঁ ৰ। এয়া চব লিপষ্টিকবোৰ লগোৱাৰ পিছত এইখিনি আইলেছ লগোৱা হ'ল, তাৰপিছত নাকফুলি এটা সৰুকৈ লগোৱা হৈছে, তাৰ ফটো দিছে। ফটো আহিছে নি? এইফালে কষ্টুৰিও ভিডিঅ' বনাইছে, চাওঁ তই। অলপ চলপ বনাইছোঁ ময়ো। চকুটো বেছি সম্পূৰ্ণকৈ মিলিব পৰা নাই, এইটো যিহেতু আশাটো অলপ শুকাবলৈ আছে বাকী। आधा आधा देखा दी बोले बोलो। जब मैं तैयार होकर आऊंगी ना, तब देखना कैसे होश उठते हैं तुम्हारे। कस्टुरी पार्लर ही कस्टुरी भंटी और कस्टुरीहतर आज लग पालो। ब्लग आहा হৈ আছে হাই কোৱা। অলপ লাজ কৰিছে দেই। তোৰ নামটো কোৱা, ক'ত কোৱা, কি কৰা? মই লিড একাডেমীত পঢ়োঁ। এই কস্তুৰী ভণ্টি এই সৰুতে লগ পাইছিলোঁ, এতিয়া ডাঙৰ হ'ল। এতিয়া কস্তুৰীৰ আণ্টিক চিনাকি কৰিম। এই কস্তুৰীৰ মাক হয়। আণ্টি ভাল লাগিলে লগ পাই। মোৰো ভাল লাগিলে তোমাক লগ পাই। আমাৰ ঘৰত যাব, আকৌ ভালকৈ লগ পাম। নিশ্চয় যাম। আজি ভাল লাগিলে, তৎক্ষণাত কস্তুৰীহঁতৰ মা আৰু কস্তুৰীৰ ভণ্টিক লগ পালোঁ। তোমাকো লগ পাই ভাল লাগিলে। আৰু ভণ্টি এয়া আমাৰ আজি আছামিজ ব্ৰাইড ৰেডি কৰিলোঁ, কেনেকুৱা লাগিছে জনাব সকলোৱে। আৰু কস্তুৰীক বহুত বহুত ধন্যবাদ দিছোঁ ইমান সুন্দৰকৈ মেকআপ কৰি দিয়াৰ বাবে। আমি কালি মানে হঠাতে প্লেন এটা বনালোঁ, তাই মোক মেছেজ কৰিলে তই আহিবি ব্ৰাইডেল ফটোশ্বুট এটা কৰি তোক মই ধুনীয়াকৈ কইনা সজাম। সেয়া মই লগালগ আহি গ'লোঁ। আজি আমাৰ ড্ৰেছবিলাকো পুৰা মেচিং হৈ গৈছে। মেচিং তই মিলাই দিলি ভাল হৈছে। মিলাই আহিছোঁ আজি। কালি তাইক মই পূৰা ড্ৰেছ ফটো মাৰি দেখাই আহিছোঁ কোনটো পিন্ধিলে ভাল হ'ব, তাৰপিছত এই যে চিলেক্ট কৰিলে, গতিকে তাই মিলাই আহিছে বুলি ক'লেও বেয়া নহয়। ভাল লাগিছে তাইক দেখিবলৈ, চাওকচোন সকলোৱে ভালকৈ দেখাই দিছে বাৰু।
ফটোবোৰ দিম বাৰু ফটো মাৰিছোঁ ভিডিঅ' কৰি আছোঁ ধুনীয়া লাগিছে এতিয়া বাহিৰতো মাৰিম ন এতিয়া আমি অলপ বাহিৰত গৈ বুলি ভাবিছোঁ অকণমান ফটো চটো অলপ ল'ম আৰু ন বাহিৰত ল'ব লাগিব কষ্টুৰিহঁতৰ লৈছে লগৰজনী লগৰজনী আহিব তাৰ লগত গৈ আমি অলপ বাহিৰত ফটোশ্বুট কৰিম সেউজীয়া পৰিৱেশত আপোনালোকে চাই থাকিব গতিকে ভিডিঅ'টো একদম শেষলৈকে আৰু কষ্টুৰিৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিব তাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই তাই বহুত ধুনীয়া মেকআপ আৰ্টিষ্ট যদি কেতিয়াবা আপোনালোকৰ মেকআপ চেকআপ পাৰ্টি মেকআপ হওক বা ব্ৰাইডেল মেকআপ কৰিব লগা হয় আপুনি কষ্টুৰি ডক্টৰৰ লগত কণ্টেক্ট কৰিব পাৰে তাই কণ্টেক্ট নাম্বাৰ এইখিনি মই মোৰ ডেছক্ৰিপশ্যন বক্সত জনাম এতিয়া তুমিও কিবা এটা কোৱা কি ক'ম আৰু তোমাৰ চেনেল আছে মোৰ পাৰ্লাৰখন আছে আপোনাৰ সোণাৰীতে সোণাৰী আপোনাৰ এই কি বুলি ক'ব সোণাৰী টাউন চাৰিআলি ফালে সোমাই আহিলে হ'ব আৰু তাইৰ চেনেলটো চাব আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাষত থকা বেল আইকনটো টানকৈ বজাই দিব মানে আৰু তাই এটা নতুনকৈ ইউটিউব চেনেল খুলিবৰ কাৰণে ভাবি আছে গতিকে আপোনালোকে তাই ছাপোৰ্ট কৰিব মোক যেনেকৈ ছাপোৰ্ট কৰি ইমানখিনি আগবঢ়ালে গতিকে ভিডিঅ'টো চাই গৈ থাকিব ফটোশ্বুট কৰি ল'ম কণ্টিনিউ কৰিব ঠিক আছে বাই বাই চুনচুনি বাই বাই আণ্টি আকৌ লগ পাম থেংক ইউ তোমাকো আকৌ পুনৰ লগ পাম দেই অ'কে আণ্টি বাই বাই চুনচুনি বাই এইফালে চাই দিয়ে এবাৰ চুনচুনিয়ে মোক ফটোশ্বুট কৰাত হেল্প কৰিলে মই হাঁহিব পাৰিছোঁ আজি দেই বহুত আহিব লাগিব বহুত হাঁহিব লাগিব আজি সেই চুনচুনি আকৌ আহিছিল গ'লাগে যে চুনচুনি মাৰিছে প্ৰথম ন ফটো মাৰিম নেকি নে ভিডিঅ' হৈ আছে এয়া ৰেডি হৈ গ'লোঁ এতিয়া আমি ফটোশ্বুট কৰিব লাগিব বনাইছি চৰি এতিয়া আমি কোন কৰিছোঁ ফটো মাৰিবলৈ অকণমান আগলৈ তাত অকণমান আগলৈ অলপ বাগান আছে গছ চৰি আছে তাতে সেইটো কাৰণে আমি গৈছোঁ সেই মোৰ বান্ধৱী এই বান্ধৱীজনী আহিছে তাইও আমাৰ লগত যাব এই বনশ্ৰী হাই কোৱা এইফালে ইন্দ্ৰকো দেখাই দিওঁ ইন্দ্ৰকো এইফালে ইন্দ্ৰকো লগ পালোঁ ফটো মাৰিব যাম কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে আমাৰো এটা চেনেল আছে এইটো লাইক সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া নামটো কি হয় আমাৰ টিপছাকি তাত মাৰিমনে কষ্টুৰি পাৰিলে এইফালে ভিতৰ ফালে যায় দেই মই মেইন ৰাস্তাটো দেখাই দিম কোনফালে মই আহিলোঁ এইফালে সৰু চাৰিআলি এইফালে আহিলে এইফালে ডাইৰেক্ট কষ্টুৰি পাৰ্লাৰ পায় এইফালে আমাৰ ফটো মাৰি কৰি শেষ হ'ল এয়া এতিয়া যাবলৈ লৈছোঁ এতিয়া ড্ৰেছ চেছ খুলি ঘৰ যাব লাগিব আৰু আপোনালোকে ফটোবোৰ চাবলৈ পাব ফটোবোৰ খুব ধুনীয়াকৈ কষ্টুৰিয়ে মাৰি দিছে লগতে আমাৰ ভণ্টি আছিল তাই সহযোগ কৰি দিছে তোমালোক ধন্যবাদ থাকিল আমাৰ লগত আহি দিয়াৰ বাবে এয়া বনশ্ৰী তোমাৰ ফালৰ পৰা কিবা কোৱা কষ্টুৰি মোৰ ফালৰ পৰা কি ক'ম আৰু এয়া বহুত গৰম খালি আজি যেন তেন আমি কৰিছোঁ তাই ইমান টেঙৰ মোক ফটো মোবাইলটো দি দিছে এতিয়া ৰাস্তা মাছ পালোহি যে ধৰা ভাল লাগিল তথাপি ফটোশ্বুট কৰি নে কি কোৱা গাড়ী আহিছে হা মানে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব স্বৰ্গম আছামিজ ব্লগ আৰু লগতে মানে কি হ'ল আমিও প্ৰমোট কৰি দিছোঁ আমাৰো এটা আছে টিপছাকি বুলি ভাল লগাখিনি ভাল লগা ধৰণে ভাগ বতৰা কৰাৰ সামান্য প্ৰয়াস আমি যি টি কৰোঁ আচলতে আমি প্ৰফেশ্যনেল নহয় এনেই ভাল লগাখিনি সময় পালে কৰোঁ আৰু এইটো চাব যে কেনেকুৱা হৈছে আৰু আমিতো চাই থাকোঁ আৰু আপোনালোকে কমেণ্ট দিব আচলতে ভাল হৈছে নে বেয়া হৈছে ভালখিনি ভাল ভালকৈ ক'ব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব আচলতে সেইটোৱে লাগে নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধুবুৰেও খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে